লৈ স্বাগতম। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীত বিজ্ঞানৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ কেমিকেল ৰিয়েকশ্যন এণ্ড ইকুৱেশ্যন। মই সম্পূৰ্ণ অসমীয়া ভাষাত বুজাবলৈ চেষ্টা কৰিম। এতিয়া কথা হ'ল যে ৰাসায়নিক বিক্ৰিয়া বা সমীকৰণ এই লেচনটো ষ্টাৰ্ট কৰাৰ আগতে আৰম্ভ কৰাৰ আগতে এটা কথা আমি জানিলে ভাল যে পদাৰ্থৰ পৰিৱৰ্তন দুই ধৰণে হ'ব পাৰে, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তন প্ৰকৃতিত নিজে নিজে সংঘটিত হয়। উদাহৰণস্বৰূপে যদি এটা উদাহৰণ লৈছো পানীৰ কথা, যে পানী ঠাণ্ডা হলে বৰফ হয়। এই ঠাণ্ডা বৰফ টুকুৰা আকৌ যদি আমি গৰম কৰিম তেতিয়াহলে কি হ'ব, আকৌ পানী হ'ব, অৰ্থাৎ পানীলৈ ৰূপান্তৰ কৰিব পাৰো গৰম দি বা তাপ প্ৰয়োগ কৰি। এইবোৰ হৈ গ'ল ভৌতিক প্ৰক্ৰিয়া, ভৌতিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনত যি পদাৰ্থ নতুনকৈ সৃষ্টি হয় এই পদাৰ্থৰ পৰা আকৌ পুনৰ আগৰ পদাৰ্থবিধ ঘূৰাই পাব পাৰো, অৰ্থাৎ বৰফৰ পৰা আমি আকৌ পানী পাব পাৰো। ইয়াত বৰফৰ ইয়াত ধৰ্মৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু ৰাসায়নিক পৰিৱৰ্তন হ'ল এনে এটা পৰিৱৰ্তন যি পৰিৱৰ্তনৰ ফলত নতুন পদাৰ্থ এটা সৃষ্টি হ'ব। ঠিকে আছে, নতুন পদাৰ্থৰ সৃষ্টি হ'ব, কিন্তু সেই নতুন পদাৰ্থটোৰ পৰা আগৰ যিটো পদাৰ্থ সেই পদাৰ্থটো ভৌতিক প্ৰক্ৰিয়াৰে আমি ঘূৰাই পাব নোৱাৰো। উদাহৰণস্বৰূপে যদি লুট মামৰে ধৰে, সেমেকা বায়ুত লুট মামৰে ধৰে, এই মামৰৰ পৰা আকৌ আমি পুনৰ লু বা জলীয় বাষ্পখিনি ঘূৰাই পাব নোৱাৰো। এইটো হৈ গ'ল ৰাসায়নিক পৰিৱৰ্তন। তাৰপিছত আৰু এটা সুন্দৰ উদাহৰণ দিছো যে তোমালোকে জানা অক্সিজেন দহনৰ সহায়ক জুই জ্বলাত সহায় কৰে। আৰু হাইড্ৰজেন গেছ প্ৰকৃতিত মুক্ত অৱস্থাত নাথাকে। মুক্ত অৱস্থাত কি হ'ব, ই দাহ্য অৰ্থাৎ জ্বলি উঠিব। আৰু এই অক্সিজেন আৰু হাইড্ৰজেন লগ হৈ যিটো অণু গঠন হৈছে সেইটো হ'ল পানী, ৱাটাৰ, H2O। এই পানীয়ে আকৌ জুই নুমুৱাত ব্যৱহাৰ হয়। কিমান ডিফাৰেন্স আছে। প্ৰথমটো হৈ গ'ল অক্সিজেন জুই জ্বলাত সহায় কৰে, দ্বিতীয় হাইড্ৰজেনটো দাহ্য নিজে জ্বলি যায়, কিন্তু পানী আকৌ জুই নুমুৱাত সহায় কৰে, তাৰ উল্টাটো কাম কৰে। গতিকে ই হ'ল ৰাসায়নিক পৰিৱৰ্তন। অৰ্থাৎ যি পদাৰ্থ সৃষ্টি হ'ল, অৰ্থাৎ পানীৰ উৎপন্ন হ'ল, পানীৰ যিটো ধৰ্ম সেই ধৰ্মটো অক্সিজেন আৰু হাইড্ৰজেনৰ ধৰ্মতকৈ অৰ্থাৎ বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থতকৈ সম্পূৰ্ণ বেলেগ। গতিকে নতুন বিক্ৰিয়াজাত পদাৰ্থৰ পৰা অৰ্থাৎ যি পদাৰ্থ উৎপন্ন হ'ল এই পদাৰ্থৰ ধৰ্ম আগৰ উপাদানতকে বেলেগ হয়। এইটো হৈ গ'ল ৰাসায়নিক পৰিৱৰ্তন। আৰু আমি এই ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে আমি এই অধ্যায়ত পঢ়িম। ৰাসায়নিক পৰিৱৰ্তন এটা হলে মানে তাত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়। ৰাসায়নিক পৰিৱৰ্তনৰ কিছুমান লক্ষণ আছে, যেনে অৱস্থাৰ পৰিৱৰ্তন, ৰঙৰ পৰিৱৰ্তন, গেছৰ উৎপত্তি, উষ্ণতাৰ পৰিৱৰ্তন। অৰ্থাৎ কোনো এটা পৰিঘটনাত যদি অৱস্থাৰ পৰিৱৰ্তন হৈছে, গোটা জুলীয়া এইবোৰ অৱস্থাৰ যদি পৰিৱৰ্তন হৈছে, ৰঙৰ পৰিৱৰ্তন হৈছে যদি ৰং সলনি হৈছে, গেছ যদি ওলাইছে বা উষ্ণতাৰ পৰিৱৰ্তন হৈছে, ইয়াৰ ভিতৰত যদি যিকোনো এটা লক্ষণে যদি দেখা দিছে তেতিয়াহ'লে আমি ক'ব পাৰো যে তাত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ এটা কেনেদৰে উপস্থাপন কৰিবলগীয়া হয় এই বিষয়ে আমি এতিয়া আলোচনা কৰিম। ৰাসায়নিক সমীকৰণ এটা লিখাৰ আগতে তোমালোকে জানি থোৱা ভাল যে ৰাসায়নিক বিক্ৰিয়া এটাত যিবোৰ পদাৰ্থ অংশগ্ৰহণ কৰে সেইবোৰক বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয়। আৰু বিক্ৰিয়াটোত নতুনকৈ যিটো পদাৰ্থ উৎপন্ন হয় তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া তোমালোকৰ কিতাপখনত থকা প্ৰথম যিটো উদাহৰণ অধ্যায়ত থকা সেই উদাহৰণটোৰ সৈতে আমি বুজিবলৈ চেষ্টা কৰিম। ইয়াত দিয়া আছে মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হৈ, পেজ নাম্বাৰ 2 আৰু তোমালোকৰ স্ক্ৰীনত একেবাৰে ওপৰত দেখিবলৈ পাইছা। তলত এটা শব্দ সমীকৰণ দিয়া আছে, মেগনেছিয়াম যোগ অক্সিজেন শব্দত লিখা আছে, আৰু কাঁচিন এডালৰ সোঁফালে দিয়া আছে মেগনেছিয়াম অক্সাইড। মেগনেছিয়াম যোগ অক্সিজেন যোগ চিনটোৱে এইটোৱে বুজাইছে যে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ল, আৰু কাঁচিনৰ সোঁফালে থকা পদাৰ্থ অৰ্থাৎ মেগনেছিয়াম অক্সাইডে বুজাইছে যে বিক্ৰিয়াটোত মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ল। এতিয়া ৰাসায়নিক বিক্ৰিয়াটোত
মেগনেছিয়াম আৰু অক্সিজেনে ভাগ লৈছে, গতিকে মেগনেছিয়াম আৰু অক্সিজেন হ'ব বিক্ৰিয়ক পদাৰ্থ আৰু মেগনেছিয়াম অক্সাইড নতুনকৈ সৃষ্টি হৈছে, গতিকে ই হ'ব বিক্ৰিয়াজাত পদাৰ্থ। এইটো এটা শব্দ সমীকৰণে ৰাসায়নিক বিক্ৰিয়া এটাৰ সঠিক তথ্য বা অধিক তথ্য যোগান ধৰিব নোৱাৰে। এই সমীকৰণটোক আমি সংকেতৰ জৰিয়তে উপস্থাপন কৰিব লগা হয় আৰু তাৰ তলত দিয়া আছে ৰাসায়নিক সমীকৰণ, তাত সংকেতৰ জৰিয়তে দিয়া আছে। তাত দিয়া আছে Mg মানে হৈ গ'ল মেগনেছিয়াম যোগ অক্সিজেন O2, কাৰ্চিনৰ ইফালে আছে মেগনেছিয়াম অক্সাইড, সংকেতত দিয়া আছে। ই এটা সাংকেতিক ৰাসায়নিক সমীকৰণ। এই ৰাসায়নিক সমীকৰণটো কিন্তু একেবাৰে শুদ্ধ নহয়, কাৰণ আমি নৱম শ্ৰেণীত পাই আহিছোঁ যে পদাৰ্থৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। ঠিক তেনেদৰে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ একে হ'ব লাগিব। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা বিক্ৰিয়ক পদাৰ্থবোৰৰ মুঠ ভৰ বা পৰমাণুৰ সংখ্যা আৰু পাছফালে অৰ্থাৎ সোঁফালে থকা বিক্ৰিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা একে হ'ব লাগিব। কিন্তু ইয়াত অক্সিজেনৰ 2টা পৰমাণু আছে আৰু বিক্ৰিয়াজাত পদাৰ্থত মেগনেছিয়াম অক্সাইড উৎপন্ন হওঁতে তাত অক্সিজেনৰ 1টা পৰমাণুহে দেখুওৱা হৈছে। গতিকে এটা সন্তুলিত বা সমান ৰাসায়নিক সমীকৰণ নহয়। গতিকে এনেধৰণৰ সমীকৰণক জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় আৰু জকা ৰাসায়নিক সমীকৰণক সন্তুলিত কৰিব লাগে। অৰ্থাৎ কাৰ্চিনৰ সোঁফালে বিক্ৰিয়াজাত পদাৰ্থবোৰ আৰু বাওঁফালে বিক্ৰিয়ক পদাৰ্থবোৰ সমান কৰিব লাগে আৰু সমান কৰাৰ কিছুমান নিয়ম আছে। তাক সন্তুলিত ৰাসায়নিক সমীকৰণ, সমান থকা সমীকৰণটোক সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। আৰু পৰৱৰ্তী ভিডিঅ'ত মই এইটো বুজাবলৈ চেষ্টা কৰিম কেনেদৰে সন্তুলিত কৰা হয়, কাৰণ তাৰ কাৰণে অলপ সময় লাগিব। এতিয়া তলত সেই একেটা সমীকৰণ সন্তুলিত কৰা হ'ল। 2 মেগনেছিয়ামৰ আগত 2 বহুওৱা হৈছে, অক্সিজেনৰ তলত 2 আছেই আৰু বিক্ৰিয়াজাত পদাৰ্থত মেগনেছিয়াম অক্সাইডৰ আগত 2 বহুওৱা হ'ল। তেতিয়া দুইফালে থকা পৰমাণুৰ সংখ্যা সমান হৈছে। ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰাৰ উপৰিও তাৰ ভৌতিক অৱস্থাৰ বিষয়ে লিখিব লগা হয়। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটাত ভাগ লোৱা বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ভৌতিক অৱস্থা, অৰ্থাৎ গোটা অৱস্থাত আছে নে জলীয় অৱস্থাত, গেছীয় অৱস্থাত আছে নে পানীত দ্ৰৱীভূত অৱস্থাত আছে, সেই বিষয়ে তলত ব্ৰেকেটত সৰুকে লিখা হয়। ইয়াত এছ বৰ্ণটোৱে সলিড অৰ্থাৎ কঠিন বুজাইছে, কঠিন অৱস্থাত থকা বুজাইছে। জি অৰ্থাৎ গেছীয় বা গেছ বাষ্পীয় অৱস্থাত থকা বুজাইছে। তাৰ পাছত এল তৰল বা লিকুইড অৰ্থাৎ এল বৰ্ণটোৱে তৰল অৱস্থাত থকা বুজাইছে। আৰু এ কিউ এটা বৰ্ণ লিখা আছে, এ কিউ ব্ৰেকেটত, এ কিউত থাকিলে গম পাবা তোমালোকে সেইটো জলীয় দ্ৰৱ অৰ্থাৎ পানীত দ্ৰৱীভূত অৱস্থাত যদি দ্ৰৱ এটা থাকে তেতিয়াহ'লে তাক এ কিউ হিচাপে লিখা হয়, জলীয় দ্ৰব্য হিচাপে। ইয়াৰ উপৰিও ৰাসায়নিক বিক্ৰিয়াত যেতিয়া মাজত কাৰ্চিন এডাল থাকে, সেই কাৰ্চিনৰ ওপৰত কিছুমান চৰ্ত দিব লগা হয় যদি প্ৰয়োজন সাপেক্ষে। অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা যদি উষ্ণতাত বা তাপৰ উপস্থিতিত হৈছে, চাপ বা অনুঘটকৰ উপস্থিতিত হৈছে, বা কিমান ডিগ্ৰী চেণ্টিগ্ৰেডত সেই ৰাসায়নিক বিক্ৰিয়াটো হ'ব, সেই ধৰণৰ চৰ্তবোৰ দিয়া হয়। যদি কোনো এটা ৰাসায়নিক বিক্ৰিয়া সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত হৈছে, তেতিয়া কাৰ্চিনৰ ওপৰ ফালে বা তলত সূৰ্যৰ ৰশ্মি বুলি লিখি দিব লগা হয়। তেতিয়াহে এটা ৰাসায়নিক বিক্ৰিয়া সম্পূৰ্ণ হ'ব। আৰু কিছুমান প্ৰশ্নত এনেধৰণৰ প্ৰশ্ন আহে যে ভৌতিক অৱস্থাৰ সৈতে ৰাসায়নিক বিক্ৰিয়াটো সমতুল কৰা, তেতিয়া ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰাৰ উপৰিও তাৰ ভৌতিক অৱস্থা দিব লগা হয়। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, যাতে উঠি অহা নতুন অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে উপকৃত হয়। ধন্যবাদ।